যেটো কথা কোৱা হৈছে যে টেট বস্তুটো কি টেট হৈছে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট আমাৰ যিখন ভাৰত চৰকাৰৰ যিখন গেজেট নটিফিকেশ্যন আছে এই গেজেট নটিফিকেশ্যনখনত সুস্পষ্টভাৱে কিছু যেটো ইংৰাজীত আছে তাত কিছুমান মিনিমাম কোৱালিফিকেশ্যনছৰ কথা কোৱা আছে তাত মিনিমাম কোৱালিফিকেশ্যনছখনৰ ক্ষেত্ৰত বিভিন্ন যেনেকৈ ক্লাছ মানে ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এটা ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে এটা এনেকৈ তেওঁলোকৰ বিভিন্ন কোৱালিফিকেশ্যন ভাগ কৰি দিয়া হৈছে তাত কিন্তু এই কথাটোৰ পিছত টেট পৰীক্ষা মানে আপুনি যে চাকৰি পাবই লাগিব বা আপোনাক চাকৰি দিম চাকৰিৰ কাৰণে নিৰ্বাচন নহয় আপুনি এটা কোৱালিফাইং টেষ্ট আৰু সেই কথাটো আমাৰ 2014 চনৰ এখন পাব্লিক নোটিছ গভৰ্ণমেণ্ট অফ আছামে পাব্লিছ কৰা এখন পাব্লিক নোটিছত সুস্পষ্টভাৱে কোৱা আছে মই জাষ্ট পঢ়ি শুনাইছোঁ Qualifying TET would not confer a right on any person for recruitment, engagement as teacher, as it is only one of the eligibility criteria for appointment. The other criteria being academic and professional qualifications as per NCTE norms. Recruitment of teachers is based on merit as per the marks obtained by the candidate in the academic and professional qualification examinations and the TET. গতিকে এতিয়া আজি এইটো প্ৰাসংগিক কিয় হৈছে আপুনি গোটেই কথাখিনিৰ পৰা এটা কথা স্পষ্ট হ'ল যে 7 বছৰলৈ এই যিখন চাৰ্টিফিকেট দিয়া হয় তেখনৰ ভ্যালিডিটিটো 7 বছৰলৈ থাকে মোক এটা কথা কওক এতিয়া যে যিসকলে শিক্ষকতা কৰি আছে এতিয়া যিসকলে কৰি আছে টেট উত্তীৰ্ণ হৈ ফেলাই যিসকল শিক্ষক হিচাপে নিযুক্তি পালে তেখেতসকলৰ নিযুক্তি তিনিটা প্ৰক্ৰিয়াত হৈছে এটা হৈছে আমাৰ যেটো প্ৰাথমিক শিক্ষা সঞ্চালকালয় আছে ডিই ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন তেখেতসকলে সময়ে সময়ে কিছু ভেকেন্ট পোষ্টৰ এগেইনষ্টে তেখেতসকলে এডভাৰটাইজমেণ্ট দিয়ে আৰু তাৰ ভিত্তিত যিখন আবেদনকাৰীসকলৰ পৰা তেখেতসকলক নিযুক্তি দিয়ে ইয়াৰ উপৰি আৰু এটা আছে হেতু হৈছে সৰ্বশিক্ষা অভিযান যে আছিল সৰ্বশিক্ষা অভিযানে তেখেতসকলৰ অধীনস্থ যিবোৰ শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানবিলাকত তেখেতসকলক ঠিকা ভিত্তিক তেখেতসকলে নিযুক্তি দিছিলে ইয়াৰ উপৰি থাৰ্ড যেটো হৈছে যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিজস্ব ইনিচিয়েটিভ ষ্টেট পুল এই তিনিটা প্ৰক্ৰিয়া আছে এই তিনিটা প্ৰক্ৰিয়াৰ যিসকলে সৰ্বশিক্ষাত কাম কৰি আছে বা যিসকলে এলিমেণ্টাৰী এডুকেশ্যন নহয় এলিমেণ্টাৰীটো তেওঁলোক ৰেগুলাৰ হৈ গ'ল যিসকলে ষ্টেট পুলত কাম কৰিছে বা সৰ্বশিক্ষাৰ তলত কৰি আছে তেখেতসকলকতো আমি কেতিয়াও কোৱা নাই যে আপোনালোকে টেট দিব লাগিব একজেক্টলি শুনক মই সেই কথাটো বুজি নাপাওঁ মই বাৰ মই এটা কথা বুজি পোৱা নাই তেখেতসকলৰ মনত এই ভ্ৰমটো কেনেকৈ সোমাল যে তেখেতসকলে কিয়নো তেখেতসকলেতো কৰি আছে তেখেতসকলক সময়ে সময়ে আমি ৰিনিউৱেল দি আছোঁ এই কিন্তু যিসকল উত্তীৰ্ণ হৈ যিসকল থাকি গ'ল আপুনি তেওঁলোকক দিয়াৰ কথা কৈছে কিয়নো হয় ডেফিনেটলি একজেক্টলি আৰু 2 নম্বৰ আপুনি কৈছে যে নতুনকৈ যদি আকৌ কোনোবা এতিয়া ৰেগুলাৰ পোষ্টৰ কাৰণে আহে তেতিয়াহ'লে মই কথাৰ কথা এটা আকৌ সেই উদাহৰণ দিব আজিকালি ভয় লগা হ'ল নাই কিয়নো কিবা ভয় লগা নহয় কিন্তু মই আপোনাৰ এই কথাটো মোৰ খুব এই মাত্ৰ মই কালি সেইখিনি কথাই বাৰম্বাৰ কৈ আছোঁ মই বাৰ মই মানুহখিনি বুজাব নোৱাৰো কিয়নো আপুনি যেনেকৈ পায় ময়ো সেনেকৈ ডেইলি মই 200-300 ফোন কল পাওঁ মানুহখিনিহে এটাই ভয় আমাৰ চাকৰিটো কি আকৌ আমি টেট দিব লাগিব নেকি আৰে আপোনালোকে চাকৰি কৰি আছে চৰকাৰৰ কোনো এটা এজেন্সিও আপোনালোকক এবাৰো কৈছে আজিৰ দিনটোত আপোনাৰ বিৰুদ্ধে সেইখিনি কথা কৈ আন্দোলন হৈ আছে এতিয়া মই কি কৰিম কওক আমাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতত গ'ল তেখেতসকলে কৰিলে ন্যায়াধীশ ডাঙৰীয়াই ৰিট এপিল নম্বৰ মই কৈয়ে দিছোঁ আপোনাক কিয়নো ৰিট এপিল নম্বৰ 32 of 2019 Arup Kumar Medhi and others 79 others versus State of Assam এইটো তেখেতে সুস্পষ্টভাৱে কেইটামান কথা ক'লে তেখেতে ক'লে মই পঢ়ি দিছোঁ আকৌ the respondent state announcing holding of TET examination if any of the persons who have applied pursuant to the advertisement A and B tam আমি যে দিছিলো 2000 মাৰ্চৰ 2018 চনৰ মাৰ্চত chooses to appear for the TET examination to be conducted by the state in terms of the above direction for an attempt to better their score as per the guidelines existing as on date those candidates would also be entitled to appear
and if they choose, they may file fresh application pursuant to the corriendum notification that would be issued, and in such event, the applications to be filed therein shall be taken into consideration by ignoring the earlier applications. Eta court kole je amak যেটো 15 পেৰা মই গোটে 15 পেৰাটো দিঘলে কাৰণে পঢ়ি দিয়া নাই মই অপাৰেটিভ পৰ্সনটো পঢ়ি দিছো এই 15 কলেজত আপোনালোকে টেট পৰীক্ষা পাতিব লাগে আৰু আপোনালোকে টেট পৰীক্ষা নপতা কাৰণে এই যে 13 চনৰ পৰা 19 চনলৈকে এই যে যিসকল আমাৰ শিক্ষাৰ্থী যিসকলে কোৱালিফাইড হৈছে একমাত্ৰ টেট কোৱালিফিকেশনটো নথকাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব তেওঁলোকক সুযোগ দিবৰ বাবে আপোনালোকে টেট পৰীক্ষা পাতক এতিয়া আপুনি খুদিব যে বিতৰ্ক ক'ত তেতিয়া হলে বিতৰ্কটো আৰম্ভ হ'ল কেতিয়া যে এইখিনি সময়তে এই যিটো কথা উঠিলে তেতিয়া এটা এনেকুৱা এটা মই এটা কি বুলি কম এটো এটা ৰিউমাৰ বুলি ক'ব পাৰে বা সোশ্যাল মিডিয়াত এটা বস্তু এটা ভাইৰেল হ'ল যে এই টেটৰ যিখিনি আগতে উত্তীৰ্ণ হৈছিল তেখেতসকলে আকৌবাৰ উত্তীৰ্ণ হ'ব লাগিব মানে তেখেতসকলৰ চাকৰিটো যিটো কন্ট্ৰাক্টুৱেলত সোমাইছিল ষ্টেট পুলত সোমাইছিল ৰেগুলাৰখিনিটো ৰেগুলাৰ হৈয়ে গৈছে এইখিনিয়ে মাজত এটা এনেকুৱা এটা ভ্ৰম সোমোৱাই দিয়া হ'ল মই সোমোৱাই দিয়া হ'ল বুলি কৈছোঁ যে আপোনালোকে আকৌ এবাৰ টেট পৰীক্ষাত বহিব লাগে যেহেতু আমাৰ ভিজন ডকুমেন্টত আমাৰ লিখা আছে যে আমি কন্ট্ৰাক্টুৱেল টেট শিক্ষাৰ ৰেগুলাৰাইজ কৰিম এই সংক্ৰান্তত আমাৰ কেবিনেটৰ এটা সিদ্ধান্ত হ'ব লাগিব যে আমি আমাৰ যিখিনি পদ আছে তাৰ ভিতৰত আমি 40% হওক 30% হওক এইখিনিক আমি নিয়মীয়াকৰণ কৰিম যেটো তেখেতসকলে কৈ আছে তেখেতসকলে কৈছে যে আমাৰ এই যে 9000 পোষ্ট ওলাইছে 9000 পোষ্টতে আমাক দিয়ক এই বস্তুটো আমি আইনগতভাৱে কৰিব নোৱাৰো আমি এটা পার্সেন্টেজ দিব পাৰো জানিছো কিয়নো আমি যদি গুটেখিনিক দিও তেতিয়া হলে 13 14 15 16 17 18 19 এইখিনিত যিখিনি সকল অৰ্হতা পালে একমাত্ৰ টেট পৰীক্ষা হোৱা নাই কাৰণে তেখেতসকলে টেট উত্তীৰ্ণৰ এই সাৰ্টিফিকেটখন পাব পৰা নাই তেখেতসকলে অন্যায় কৰা হ'ব গতিকে সেই কাৰণে যদি আমি এই পলিসি ডিসিশনটো লোৱা হয় আৰু এই ডিসিশনটো লম আমি এতিয়া কিয়নো এই ক্ষেত্ৰত আমাৰ বৰ তেনেকে বিশেষ চিন্তা হোৱা নাছিলে কিন্তু মই তেওঁলোকক আৰু এটা কথাও কম তেখেতসকলে আমাৰ ওচৰলৈ আহিছিলে তেখেতসকলে আহি পেলাই কৈছিলে যে আমাৰ ম্যাদ আপোনালোকে অলপ বৃদ্ধি কৰি দিব লাগে টেট পৰীক্ষাৰ যিটো 7 বছৰীয়া ম্যাদ সেই 7 বছৰীয়া ম্যাদটো আমি নিজাববীয়াক আমি বৃদ্ধি কৰি দিব নোৱাৰো আমি সেইভাবে আমি কিন্তু ভাৰত চৰকাৰলৈ এনচিটি লৈ আমি কিন্তু আবেদন দিছো মে মাহতে এই আবেদনখন দিয়া হৈছে মই আপোনাক সেই কপিটো আপোনাক দেখুৱাব পাৰো য'ত আমি এইখন হৈছে আমাৰ প্ৰীতম শইকীয়া তেখেত আমাৰ কমিশনাৰ সেক্ৰেটাৰী তেখেতে সবিৰ বেদি চেয়াৰপাৰসন নেশনাল কাউন্সিল ফৰ টিচাৰ এডুকেশনলৈ 16 মে 2019 চনত তেখেতে এখন আবেদন দিছে যে আমাৰ ইয়াত যেটো 7 বছৰৰ ম্যাদ আছে কিছু মানুহ আমাৰ চাকৰি নোপোৱাকে থাকি গৈছে সেইখিনিৰ বাবে 2 বছৰৰ ম্যাদ বঢ়াই দিয়া হোক খুব সুন্দৰ